আমাৰ বাইদেৱে দেখিছে নাই কেনেকৈ নিছে এইবোৰে হৈছে মাইকী ছোৱালীৰ কাম এইবোৰে নটংকি লগাইছে দেখিছে নাই হেল্ল' দোস্ত ৱেলকাম টু লিকচন ভাইটি ইউটিউব চেনেল মানে পুৰা ৰ'দ দি আছে মই কাৰণে চকুটো পুৰা হেৰি হৈ গৈছে মানে মেলিব পৰা নাই আৰু আমাৰ পোৱালিটোৱে পুৰা ধান নি আছে আৰু মই পুৰা ধান কুটাই আছোঁ আৰু আমাৰ সৌদাই পুৰা ধান বান্ধি আছে আৰু আমি পুৰা ধান পুৰা এতিয়া কেইভাৰ বান্ধিলোঁ 20 ভাৰমান বান্ধিলোঁ এতিয়ালৈকে আৰু আছে বহুতখিনি আছে আৰু বান্ধিবলৈ আৰু 25 ভাৰমান ওলাবগৈ চাগে এই মানে পুৰা বান্ধি আছোঁ আৰু আজি শেষ কৰিব নোৱাৰোঁগৈ আৰু নিব লাগিব এতিয়া পুৰা বান্ধি থৈ দিয়া আছে দেখিছেনে আপোনালোকে আৰু বহুত ধান তিতি গ'ল ক'লেনো কি হ'ব সকলোৰ মানে ধানবোৰ তিতিছে মই গম পাওঁ আৰু আমাৰো পুৰা ধান তিতি গ'ল আৰু এতিয়া মাহঁতে পুৰা উলটিয়াই আছে ধানবোৰ মুঠিবোৰ পুৰা উলটিয়াই আছে আৰু আমি পুৰা বান্ধি আছোঁ আৰু এনেকৈ বান্ধি আছোঁ আৰু কাৰ ঘৰৰ ধান তিতিলে আপোনালোকে কমেণ্টত ক'ব আৰু আমি পুৰা হেৰি কৰি আছোঁ মানে বান্ধি আছোঁ ইয়াত আছে 5টা নহয় 6টাকৈ বান্ধিছোঁ মানে এঠত 6টাকৈ থাকে আৰু আমি মানে 6টাকৈ বান্ধিছোঁ আৰু আমি এতিয়া বান্ধি আছোঁ আৰু এইফালে আমাৰ বাইদেউ আহিছে এইজনী এই দেখিয়ে আমাৰ বাইদেউ হে ৰ'দটো দি আছে বৰ ভালকৈ উঠা নাই এইজনী আৰু মানে বাইদেউ ভাগৰ এটা হেৰি চেনেল আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটোৰ নামটো পৰিলিকচন বুলি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব হা আৰু আমাৰ কানাই পুৰা ধান নি আছে এতিয়া আমিও নিম আৰু বান্ধি লৈছোঁ এতিয়া বান্ধি আছোঁ আপোনালোকে চাই থাকক এয়া দেখিছে আমাৰ কানাই পুৰা সুন্দৰকৈ আনিছে ইয়াৰ এতিয়া ক্লাছ 8ত পঢ়ি আছে মানে ডাঙৰ নহয় ভাৰটো লৈ গৈছে ভাৰ আছে এইটো লৈ গৈছে ধুনীয়াকৈ একোৱে হোৱা নাই দেখিছে নাই কেনেকুৱা চেলিয়াকৈ লৈ গৈছে আৰু এইফালে আমি পুৰা এইফালে সদায় বান্ধি আছে এইফালে আমাৰ মায়ে পুৰা ধান মানে অলপ কুকুৰাই খুচৰি দিলে হেৰিয়াত মানে সেই ধানখিনি মানে সেয়ালৈ নি আছে আৰু মই এতিয়া নিম মোৰ বিৰামাৰীডাল হেৰিয়াত আছে আৰু মই এতিয়া নিম আপোনালোকক দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো চাব মজাকৈ আৰু এইবোৰ দেখিছেনে কিমান মানে মানুহৰ এইফালে ধান আছে নিবলৈ এইফালে গোটেই ধানেই ধান আৰু বহুত মানুহৰ তিতি গ'ল ধান বহুতৰে মানে বহুত দুখ কৰিছে যে ধানবোৰ তিতি মানে গজালি মেলি গৈছে কি তলত আমাৰো মানে তিতিছে গজালি মেলি গৈছে চাব নি ইয়াত নহয় কোনোবা মুঠিবোৰ মানে গজালি মেলি গৈছে পুৰা বহুত দুখ লাগি গৈছে আৰু বহুত কষ্টকৈ আমি যিহেতু খেতি কৰোঁ আকৌ যদি বৰষুণে তিতি শেষ কৰি পিনে আকৌ গজালি মেলি যায় কেনেকুৱা লাগিব বাৰু সঁচাকৈ আৰু মোৰ বিৰামাৰীডাল এটাই আছে ক'ত গ'ল এইডাল হৈছে বিৰামাৰী বুলি কয় এইডাল আমি মই এতিয়া নিম মানে এই বিৰামাৰীডালত আৰু এইফালে মাও পূৰা আহিছে ধান গোটাই দিছে মা সদায় আৰু এইফালে দেখিছে বাইদেউ আহি আছে ওচৰলৈ এই আমাৰ মায়ে গজালি ওলালে বুলি দেখাব লৈছে এই পূৰা গজালি ওলাই দেখিছে এইখিনি কমটিয়ে আকৌ আৰু গজালি ওলাই গৈছে দেখিছেনে বহুত কষ্টকৈ খেতি কৰা হয় যিহেতু পুৰা গজালি ওলাই গৈছে কিনো কম হয় এই দেখিছে আমাৰ বাইদেৱে এটা মুঠি দাঙি পিনে এডাল নিব ভাৰ কেনেকৈ লিয়ে সেইটো নেজানে গদি কেনেকৈ লৈছে দেখিছে নাই নেজানে দেখিছে নাই নেজানে কেনেকৈ লৈছে দেখিছে নাই সেনেকৈ নলয় নহয় সেনেকৈও নলয় ইভাগে এনেকৈ পূৰা ইটো চাইডে আৰু ঘূৰা সেনেকৈ ল'ব সেনেকৈ এইকেইটা নে শিক এই ডাঙৰ কেইটা নে এইকেইটা এই ভাৰটো লৈ যা নেলাগে সেইকেইটা এই ভাৰটো নে শিক আমাৰ বাইদেৱে দেখিছে নাই কেনেকৈ নিছে এইবোৰে হৈছে মাইকী ছোৱালীৰ কাম এইবোৰে নটংকি লগাইছে দেখিছে নাই মোৰ কামবোৰ অলপ টাইম পাছ কৰি দিছে এই আমাৰ মায়ে পূৰা ধান নি আছে আৰু এইবোৰ নটংকি দেখিছে নহয় কি কৰিছে দেখিছে নাই মোৰ টাইমটো খাই দিছে সিহঁতি মই নিব লাগে ধান
কাটি দে বুলি কৈছে দেখিছে নাই হ'ব এতিয়া কাটি দে দা চা নাই মই এতিয়া কেনেকৈ কাটোং বাৰু হ'ব এতিয়া কাটি দে বুলি কৈছে এইবোৰ মানে ৰিলছত দিব মানে এইটো ভিডিঅ' অঁ ফটো অঁ ফটো উঠা মই কৈছোঁ আকৌ চক টাইম পাছ কৰিম তাক কৰি কৈছে আকৌ অঁ টাইম পাছ কৰ কৈছে আকৌ টাইম পাছ মই নাই কাৰণে তই কৈছ চক ফটো এটা মাৰ কৈ আছে দেখিছে নাই টিকাটো কেনেকৈ কৈছে এনেকৈ টিকাটো দেখাইছে এইবোৰ আছে মাইকী ছোৱালী কাম নটংকি কাম আপোনালোকে কোনে কোনে এনেকৈ ছোৱালীয়ে মানে ভাৰ নিছে আপোনালোকে কমেণ্টত ক'ব হা আমাৰ এইফালে বাইদেৱে পূৰা নিছে দেখিছে নাই কেনেকৈ নিছে এইটো দুটা মুঠি নিছে তাকো ফটো মাৰিবলৈ কৈছে আকৌ ভিডিঅ' বনাবলৈ কৈছে চাব মাথাটো গৰম কৰি দিছে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমতে চাওক আপোনালোকক দেখাইছোঁ যোনে যোনে নাজানে মানে ভাৰ নিবলৈ মানে কি বুলি কয় ভাৰটো নিবলৈ কোনে কোনে নাজানে চাওক প্ৰথমতে এনেকৈ খুচিব লাগিব এটা এনেকৈ খুচিলেতো তেনেকৈ খুচিলে হ'ল তাৰপিছত খুচিব লাগিব আৰু কোনডোখৰত খুচিব লাগিব আপোনালোকক দেখাইছোঁ এইফালে আহক এই মানে এক টঙালাল দেখিছে নহয় এই টঙালালৰ ইয়াত খুচিব লাগিব এনেকৈ খুচিলে হ'ল তাৰপিছত এনেকৈ দাঙিব হ'ল জয় বজৰংবলী दिशाओं में तेज सा वो छाया उसकी भुजाएं এয়া চাওক আমাৰ সদায় পূৰা ধান বান্ধি আছে আপোনালোক কেনেকৈ বান্ধিছে আপোনালোক দেখুৱাইছোঁ আপোনালোকে চাওক যোনে যোনে নাজানে শিকি ল'ব পাৰিব এয়া চাওক মানে ইয়াত কেইটা মুঠি আছে 30টা মুঠি আছে 500কৈ বান্ধিছে সেইবিলাক চাওক এঠত মানে হেৰি থাকে 6টা মুঠি কেনেকৈ বান্ধে আপোনালোকে চাই লওক এনেকৈ জোৰ থাকিব লাগিব খালি দেই দেখিছে নহয় কেনেকুৱা জোৰ দি বান্ধিছে অঁ এনেকৈ টঙাল পকাই পিনে ইয়াত ভৰাই দিব লাগিব এনেকৈ হৈ গ'ল সেইটো দেখিলে হৈ গ'ল ধুনীয়া মুঠি হৈ গ'ল দেখিলে নাই মুঠি কৰিবাচোন চৰি এইটো ডাঙৰি হয় এইটো এটা ডাঙৰি হৈ গ'ল পূৰা আৰু আজি ভিডিঅ'টো ইমানেই আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব পিছৰ পৰা মোৰ টুপিটো লৈ গ'ল আৰু মোক দেখিছে নহয় টকলা মানুহ চুলি তুলিৰ পৰা কাটি পূৰা টকলা হৈ আছোঁ যিহেতু আছাম পুলিচৰ কাৰণে পূৰা ৰানিং কৰি আছোঁ আৰু কোনে কোনে আছাম পুলিচৰ কাৰণে ৰানিং কৰি আছে আপোনালোকে ক'ব কমেণ্টত আৰু টাইমিং কিমান লাগিছে ক'ব 3200 আৰু আপোনালোকে সকলো ল'ৰা জানোৱে চব খেতিয়কৰ ল'ৰা আৰু আমিও একেই খেতিয়কৰ ল'ৰা আৰু পূৰা সেইকাৰণে খেতি নকৰিলে আমি ভাত খাব নাপাওঁ আৰু ইমানেই আজি ভিডিঅ'টো আপোনালোকে যদি ভাল লাগিলে প্লিজ শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব বাই বাই জয় অসম